মা কালি মোৰ মা দেউতা আহিব চহৰৰ পৰা। কিয়? আৰে মা 6 মাহ হ'ল লগ পোৱাই নাই মা দেউতাক। তেন্তে মা মই ভাবিছোঁ কাইলৈ কিবা ভাল বনাম। চোৱা বোৱাৰী, মোৰ ছোৱালী বিয়া দিয়াৰ পাছত মই সিহঁতৰ ঘৰত পানী এটোপাও খোৱা নাই। মই যদি পানী এটোপা খাওঁ তেন্তে মোৰ পাপ লাগিব। বাকী খোৱাটো দূৰৰ কথা। কিন্তু মা মোৰ মা দেউতা ইমান দূৰৰ পৰা আহিব, কিবাটো খাব দিব লাগিব। তেন্তে আহিব যদি ঠিক আছে, এটা কাম কৰিবা, দালি আৰু আলু ভাজি বনাই দিবা। মা ইমান দিনৰ মূৰত মোৰ মা দেউতা আহিব আৰু ইমান দূৰৰ পৰা আহিব, মই খালি দালি ভাজি বনাই দিম। বোৱাৰী, আমিতো ঘৰত সদায় এয়াই খাওঁ, তেওঁলোকে কি ঘৰত 10 বিধ বনাই খায়? কি যে কোৱা হে বোৱাৰী। কিন্তু মা চোৱা বোৱাৰী, দালি স্বাস্থ্যৰ কাৰণে ভাল আৰু পেটৰ কাৰণেও ভাল। সেইকাৰণে তোমাক কৈছোঁ, আৰু সোনকালে বনায়ো হ'ব। আৰু কিবা বনাওঁ নেকি মা? ঠিক আছে, তেন্তে আচাৰ অলপো দি দিবা। আৰু মিঠাই কি দিম মা? বোৱাৰী, তোমাৰ মা দেউতা ইমান দিনৰ মূৰত ইমান দূৰৰ পৰা আহিব, মিঠাই নানিব জানো? আনিব। আৰে বোৱাৰী, তাকে দিলে হ'ল আৰু বেলেগ একো খৰচ কৰিব নালাগে। এনেই বেকাৰীত কিয় খৰচ কৰিব লাগে? যাওঁ আৰু দালি ভাতকে বনাওঁগৈ।